हेलो बंधु बान्धवीসকল আপোনালোকৰ মন চন সবৰে ভালনে আৰু যদি মন চন ভাল নাথাকে তেনেহলে মই আপোনালোকক এটা ভাল টিপছ দিও আপোনালোকে শুনি লওক এটো টিপছ এই মোৰ মানুহজনে মুলে চাই চাই খুব কেৰাকে চাইছে গম পাইছে মই আজি আপোনালোকক এটা ধুনিয়া সুপাৰ ডুপাৰ টিপছ দিম মোৰ পৰা শুনি লব যেতিয়া ঘৰৰ গৃহিণীসকলৰ মন ভাল নালাগে তেনেহলে কি কৰিব লাগে কি কৰিব নালাগে মোৰ পৰা শিকি লওক মই যে আপোনালোকক কলো টিপছ এটা দিম এতিয়া শুনক কাট পাতি মই কি টিপছ দি আছো এই যে মানুহজন কামৰ পৰা ঘৰলৈ আহিব আহাৰ লগে লগে আপুনি খুব খাতিৰ কৰিব যাচিব এই যে আপোনাৰ মানুহজন কামৰ পৰা আহিব বাস আমি তেতিয়াই কাম আৰম্ভ কৰিব লাগিব কাৰণ শুনকচোন আমি ঘৰত দিনটো এনেই থাকোনে এই যে বিএ পাস কৰিলো এমএ পাস কৰিলো ডিএলএড পঢ়িলো তাৰ পিছতে জবও কৰিলো এতিয়া যেন কৰিব পাৰো দুটা বেবি হল সিহঁতৰ শুশ্ৰূষা কৰা ঘৰ দুৱাৰ সিজিল কৰি ৰাখা হাজবেণ্ডৰ শুশ্ৰূষা কৰা শহুৰ শাহুৰৰ গোটেই ঘৰখনৰ শুশ্ৰূষা কৰা কিমানখিনি কাম থাকে আপোনালোকে কিন্তু এই সকলোবিলাকৰ লগত জানো আমাৰ জানো মনৰ আশা আকাংক্ষাবোৰ আমি জানো একেবাৰে জুইত পুৰি দাহ দিলো কওকচোন আমাৰতো কিছুমান আশা আকাংক্ষা থাকে হয়নে নহয় কওক সেইকাৰণে মই কি কৰোঁ জানে আপোনালোকক আজি কৈ আছোঁ টকা কেনেকৈ ইনকাম কৰিব লাগে এই মানুহজন ঘৰলৈ কামৰ পৰা আহিব আমি কম আহিলে পানী এগিলাচ আগবঢ়াই দিলোঁ তাৰপিছতে আকৌ কি কম কি খাব গাটো ভাগৰ লাগিছে নেকি টাৱেলখন দিলোঁ পানী চানী ৰেডি কৰি থৈছোঁ যাওক হাত মুখখন ধুই লওক হাত মুখ ধুই ঘূৰি আহিয়ে চিধা গৰম চাহ একাপ একদম মজা লগাকৈ সেই গৰম চাহৰ লগতে তেওঁ ভাল পোৱা এবিধ নাস্তা দিলোঁ দি তেওঁ চাহ পানী খাই বস্তুবিলাক হিচাপ নিকাচ কৰি জেগাই জেগাই থ'ব আৰু আমাৰ কাম তেতিয়াই আৰম্ভ কি কৰোঁ বাছ তেওঁ আৰু নামাজ তুলাজ পঢ়িব যাব ইয়াতো বাহিৰত কিবা এটা কৰিব যাব আমি কি কৰিম তেতিয়া তাৰ পিছতে কি কৰোঁ তেওঁৰ যে টকা থোৱা যোনখিনি জাগা সেইখিনি লৈ গ'লোঁ আস্তে আস্তে গৈ হিচাপ কৰি চাম কিমান আছে যদি সৰহ আছে তেনেহ'লে বেছিকৈ যদি কম আছে তেনেহ'লে কমায় কিন্তু একে নানাকৈ নাথাকোঁ ল'লোঁ কিবা এটা আনি চিধা আমাৰ জেগাত ভৰাই দিলোঁ হ'ল কাম হৈ গ'ল হাজবেণ্ড আহিব প্ৰথমে আপুনি একো নাজানে কি বেঙা বেঙি কৰি থাকিব তাৰপিছত শুনক তাৰপিছত আমি কি কৰোঁ ভাত খোৱাৰ সময় হৈ যায় তেওঁক ধুনীয়াকৈ ভাত পানী আগবঢ়াই দিওঁ আগবঢ়াই দি তেওঁ যি ভাল পাব সকলোখিনি আগবঢ়াই দি তেওঁক একদম খাই বৈ থালখন আগৰ পৰা নি তেওঁক হাতখন ধুৱাই কৰি বোলো আপুনি এতিয়া যাওক মই বাচন বৰ্তন মাজি গৈ আছোঁ বিচনাখন ধুনীয়াকৈ পাৰি কৰি থৈ দিওঁ যাতে তেওঁ গৈ একে চিধা শুবগৈহে পাৰে আৰু মই নিজৰ কাম বন কৰি আহি তেওঁক আহি কওঁহি কি কওঁ জানো হেৰি পাৰ্চটো ভালকৈ পইচা চইচা থৈছেনে কৈছে তুমি কিবা কৰিলা নাই কি কথা কৈছে এইবিলাক দেই মই এইবিলাক বস্তু কাম নকৰোঁ দেই এনেকৈ কওঁ তাৰপিছত একো কৰিছা তুমি মই নাই কি কৰিছোঁ তাৰপিছত যেতিয়া তেওঁ পইচা গন্তি কৰি পেলাই গম পায় যে ইয়াৰ পৰা কিবা এটা নাইকিয়া হৈছে তুমি নিছা তেনেহ'লে খং খাব আপুনি কি কথা কৈছে মই নিছোঁ নাই নিয়া মই তেওঁ যেতিয়া ডাঠি ক'ব যে নিছা মই গণি থৈছোঁ ইয়াত সেইটো নাই তেনেহ'লে আপুনি একদম সৰলতাৰে নম্ৰভাৱে মিঠা হাঁহি এটা লগত ৰাখি নিছোঁ কোৱাচোন মোকো জানো কিবা এটা নেলাগে গোটেই দিন গোটেই মাহ গোটেই বছৰ খালি কামেই কৰোঁ কিবা উপাৰ্জন এটাওতো লাগে মোক সেই দেখি তোমাৰ পৰা কিবা এটা লৈছোঁ খং নেখাবা দিয়া কলিজা এনেকৈ ক'ব তাৰপিছত আপোনাৰ এই মুখৰ মিঠা হাঁহিটো আৰু তেওঁক এটা গালত মিঠা এটা দিব আৰু দিয়াৰ পিছত হাজবেণ্ডো সুখী আপুনিও সুখী আপোনাৰ কামো হৈ গ'ল আৰু তাতকৈ কি লাগিছে কওক সেইখনেইতো সুখী সংসাৰ হয়নে নহয় কওকচোন য'ত ঘিট পিটো থাকিব মৰমো থাকিব সংগ্ৰামো থাকিব এইটোৱেই হ'ল জীৱন বন্ধু বান্ধৱীসকল মোৰ কথাটো কিন্তু আপোনালোকে মানিব দেই মোৰ পৰা এই ভাল টিপছবিলাক পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আপোনালোকে ধুনীয়া টিপছবিলাক মোৰ পৰা পাই থাকিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়া মোৰ ভাল টিপছবিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব বাই